আহি আছোঁ আমি ব্ৰহ্মপুত্ৰৰ মাজেৰে আৰু লগত অহা কেইজনে নাও মাৰিছে চাই যাওক কি ধুনীয়া আমি ব্ৰহ্মপুত্ৰৰ মাজত আছোঁ চাই থাকিব ভিডিঅ'টো হেল্ল' গাইজ সকলোকে 𝑀𝐵 মিলন ব্লগছলৈ স্বাগতম জনাইছোঁ মই আজি আপোনালোকক মানে আগৰ ভিডিঅ' এটাত কৈছিলোঁৱে যে আমাৰ ঘৰৰ ওচৰতে এটা চাপৰি আছে সেই চাপৰিটোলৈ আজি মই আহিছোঁ মানে চাপৰিটোত কি আছে কেনেকুৱা ধৰণৰ মানে সকলো পৰিৱেশ মানে এই ভিডিঅ'টোৰ জৰিয়তে মই আজি দেখাম চ' পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক আমি গৈ আছোঁ আমাৰ লগত মানে 3জন মানুহ আহিছে আমাৰ খুৰা আহিছে তাৰপিছত আৰু ঘৰৰ ওচৰৰ ল'ৰা দুটা আহিছে মানে মামা ল'ৰাই হয় সিহঁত মানে বেলেগ কামত আহিছে মই ভিডিঅ' কামত আহিছোঁ আৰু তাৰপিছত আৰু দেখাম আপোনালোকক কেনেকুৱা ধৰণৰ এটা পৰিৱেশে খোজকাঢ়ি আহি আছোঁ এই বালিডালত গৰম চাই থাকিব সিহঁতে জান এটা পাৰ হৈ গৈছে নদী মই এতিয়া এইটো ভিডিঅ'টো কৰিব নোৱাৰিম কাৰণ মই পাৰ হ'ব লাগিব যে তাৰপাছত দেখাম চাই থাকিব চাপৰি পোৱাৰ পাছত কেনেকুৱা এটা পৰিৱেশ এতিয়া মই এই পানীত নামিম আৰু চাই থাকিব আপোনালোকে ভিডিঅ'টো দেই শেষলৈকে এইবোৰ চাওক বালিত গৰু চৰি আছে পোৱাহি নাই আৰু অলপ দূৰ আছে বালিডালো বহুত খোজকাঢ়িব লাগে ইহঁত দুটাকো লগ পালোহি আহি আমি চাপৰি সীমা পাই গ'লোহি আৰু এতিয়া সোমাই গৈ থাকিম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব মই কি দেখাব পাৰোঁ এতিয়া আমি সোমাই যাম চাপৰিৰ মাজেদি ৰাস্তা আছে চাই থাকিব ভিডিঅ'টো আমি আহি আছোঁ সোমাই এইবোৰ যাওঁ কিমান একদম জংঘল পৰিৱেশ চাওক চাই থাকিব ভিডিঅ'টো দেই শেষলৈকে একদম গৰমতো কিবা হৈ গৈছোঁ ইহঁতকেইটা আগত গ'ল বেছি আগত নহয় আৰু গৈ আছে এইবোৰ লুংলুঙীয়া ৰাস্তা চাওক কিহঁত দুটা আগত গৈ আছে সেয়া বগৰী এই বগৰীবোৰ পকিলে আমি আগতে নিবলৈ আহোঁ চাই থাকক কিমান জংঘল এই আমাৰ খুৰাই কিবা কাটিছে মানে ইহঁতকেইটাই খৰি নিব আহিছে যাওঁ খৰি যে সেই যাওঁ খৰি নিব আহিছে ইহঁতে এতিয়া কাটিছে সেয়া ভাগৰ লাগিছে আৰু বহুত দূৰ খোজকাঢ়ি আহিছে ন আহি পেলাই অলপ ৰৈছে সেই তিনিজন মোৰো ভাগৰ লাগি আছে ঘামি চামি একদম শেষ হৈ গৈছোঁ চাওক এটা আৰু আহি এখন খুঁটি দেখিলোঁ মানে খুঁটি কি হ'ব লাগে বুজি পাইছেই ব'লকচোন তালৈকে যাওঁ কি দেখাব পাৰোঁ ফাইনেলি আহি মই চাপৰিটোত পাই গ'লোহি আৰু এই চাপৰিটোৰ বিষয়ে আপোনালোকক মই আগৰ ভিডিঅ' এটাত কৈছিলোঁৱেই যে মানে এই চাপৰিটোত প্ৰায় আমাৰ গাঁৱৰ মানুহেই থাকে আৰু আমাৰ গাঁৱৰ মানুহবোৰেই কৰি থাকে আৰু তেওঁলোকে এটা এনেকৈ ভাল জীৱিকা মানে কৰি জীৱন নিৰ্বাহ কৰি আছে মই সকলো দেখাম মানে গোটেই চাপৰিটো মই দেখাব নোৱাৰিম কেনেকুৱা এটা পৰিৱেশ এতিয়া আহি পেলাই মই এই এখন খুঁটিৰ ওচৰত আছোঁহি তাৰপিছত এই খুঁটিখনলৈ যাম মানে আমাৰ ঘৰৰ ওচৰৰ মানুহ এজনৰ খুঁটি হয় আহক তেওঁ থাকিবও পাৰে খুঁটিখনত ভিতৰলৈ সোমোৱা নাই এতিয়া আৰু তেওঁৰ বিষয়ে মই তেওঁক যদি লগ পাওঁ তেওঁকো এই চাপৰিটোৰ বিষয়ে ক'বলৈ ক'ম কিছু কথা আহি পেলাই আমাৰ বৰ্তাৰ ওচৰত পালোঁ মানে এখন আমাৰ ঘৰৰ ওচৰত খুঁটি আপোনালোকক কৈছিলোঁ বৰ্তাও আছে এই খুঁটিত তেওঁ মানে এই চাপৰিটোৰ বিষয়ে কিছুমান কথা ক'ব আহক বৰ্তাৰ মুখেৰে শুনো নমস্কাৰ জয়জাতি চেনেলৰ জৰিয়তে সমূহ অসমবাসীলৈ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ আমাৰ এই চাপৰি ইতিবৃত্ত অতি দীঘলীয়া আমাৰ পিতৃ পিতামহৰ দিনতেই চাপৰিত কৰ্মসূত্ৰে গৌপালন আৰু পশুপালন কৰি আহিছে কিন্তু অতি দুৰ্ভাগ্যৰ বিষয় 1987 চনত আমাৰ দক্ষিণ পাটত যিটো মেথাউৰি হৈছিল চেকবান হৈছিল এই চেকবানৰ ফলশ্ৰুতিত আমাৰ চাপৰিটো প্ৰায় নিশ্চিহ্ন হৈ গৈছিল এই চাপৰি আগৰ অৰিজিনেল নাম আছিলে পেডলা চাপৰি আৰু ৰাধা চাপৰি মাজত এটা মাজৰ বালি আছিলে অৱশেষত 1988 চনত এই চাপৰিটো সম্পূৰ্ণ নিশ্চিহ্ন হৈ যোৱাৰ পাছত আমি ইয়াৰ পৰা গৰু ম'হ পুহিবলৈ গৈ ভকত চাপৰি আশ্ৰয় ল'ব লগা হৈছিল ভগৱানৰ কৃপাত ৰাইজে ইয়াতে নাম প্ৰসংগ কৰি ব্ৰহ্মপুত্ৰ বাবাক অৰ্চন বন্দন কৰাত ঠিক 99 দশকত এটি পুনৰ চাপৰি বাবাই ইয়াত উপহাৰ দিলে তেতিয়া সেই নামৰ চাপৰিটোৰ নাম আছিল হৰিনামৰ চাপৰি কালক্ৰমতে এই চাপৰিটো পৰিসৰ ঘটি বৰ্তমানে এইটো দক্ষিণপাট টিকিয়াই চাপৰি হিচাপে নামাকৰিত কৰা হৈছে চাপৰিটোৰ নাম টিকিয়াই চাপৰি দিয়া এতিয়া টিকিয়াই চাপৰি হৈছে গতিকে আমি এই আমাৰ গাঁৱৰ ধৰক প্ৰায় 300 ঘৰ মানুহ ইয়াত মাত্ৰ চৰকাৰী কৰ্মসংস্থাপন 15 ঘৰ আছে আৰু বাকী সকলো মানুহে ইয়াতে চাপৰিতে
গোপালন পশুপালন আৰু কৃষি কৰি বিভিন্ন জীৱিকা ধৰণৰ নিৰ্বাহ খেতি- কৰি আহিছে। চাপৰিটোৰ কথা মানুহজনৰ মুখেৰে গম পালে এটা ডাঙৰ চাপৰি হয় কেনেকৈ হৈছিল তেওঁ মুখে সকলো কথা জানিলে আৰু তেওঁ এতিয়া নিজেই কৰা খেতি আমি আপোনালোকক দেখাম আহক। লাও হয় লাও মানে জাতিলাও মানে ইয়াৰ বৰ্তাহঁতে ইমান কষ্ট কৰি মেলি কিমান খেতি কৰিছে তেওঁলোক দিনৰ দিনটো এই খেতিতে লাগি থাকে মানে পশুপালন কৰাৰ পৰা ধৰি লৈ খেতি বাতিলৈকে কৰালৈকে দিনৰ দিনটো তেওঁলোকে ইমান কষ্ট কৰি এই চাপৰিটোতে থাকে। এজন শিক্ষিত মানুহ হৈও আজি চৰকাৰী কোনো সংস্থাপন নোপোৱাৰ পাছতো মানে তেওঁলোকে এনেকৈ কষ্ট কৰি আছে। তেওঁ বৰ্তা বুলিয়েই নহয় প্ৰায় সংখ্যক লোকে আমাৰ গাঁৱৰ মানুহ এই চাপৰিটোত থাকে। তেওঁলোকৰ মই কিমান কষ্টৰ ফল কিমান ধুনীয়াকৈ এটা কৰিছে চাওক। এয়া হৈছে শাক বৰ্তা কি শাক বুলি কয় মূলা আৰু পালেং আছে। এইবোৰ হৈছে মূলা আৰু পালেং চাওক কি ধুনীয়া এটা পৰিৱেশ। অঁ চব দেখাম মই এই বৰ্তাই নিজেই কৰিছে আৰু তেনেকৈ বহুতো লোক আছে মই তেওঁলোকৰ ফালেও যাম মানে সকলোৰে দেখাব নোৱাৰিম কাৰণ চাপৰিটো বহুত ডাঙৰ চাপৰি হয় মানে ঘূৰি থাকিব নোৱাৰিম। এয়া পালেং শাক দেখিছে নহয় চাই থাকিব ইয়াৰ বৰ্তাৰ আগে মই গৈ আছোঁ। অকল এইবিধ শাক পাচলিয়ে কৰা নাই তেওঁ বহুতো কৰিছে। এয়া হৈছে দাংবডি এয়া বৰ্তাই কৰিছে চাওক কিমান কষ্ট কৰি কৰিছে সেয়া চাওক ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে। এয়া দাংবডি হয় দাংবডি সকলোতো এই শাকবিধ চিনি পায়েই। চাওক কিমান এটা সুন্দৰ পৰিৱেশ আৰু কিমান ডাঙৰ এখন চাপৰি। সৈখন খুটি সেয়া আহি মই তেওঁৰ ফাৰ্মত পাইছোঁহি। দাংবডি হয় এয়া খুৰাহঁতো আহি পাই গ'লহি খুৰা আৰু এই আমাৰ লগত অহা ল'ৰা দুজন চাই থাকিব আপোনালোকে। পথাৰত এতিয়ালৈকে একো দিয়া হোৱা নাই মানে এই পথাৰত এতিয়া বৰ্তাই কোৱা মতে তিল আৰু সৰিয়হ কৰিব তাৰপিছত সেইবোৰ মই দেখামেই পাছত। এতিয়া আপোনালোকে চাই লওক এয়া বৰ্তাহঁত গৈ আছে খুটিলে আপোনালোকক খুটিখন দেখালোৱেই চাওক এটা কিমান ডাঙৰ পৰিৱেশ। আমি এটা আৰু বেলেগ ৰাস্তাইদি বেলেগ এখন খুটিলৈ আহি আছোঁ চাই থাকিব। খুটি বুলিয়ে নহয় আৰু যিবোৰ দেখা পাওঁ সেইবোৰ দেখাম চাওক। এই আৰু এখন খুটি পাই গ'লোঁ এইখন এখন খুটি হৈছে এয়া ঘন অৰণ্যৰ মাজেদি আহি আছোঁ একদম পূৰা চাই থাকিব পাৰিব এটা চাপৰিৰ পৰিৱেশ। চাওক কি ধুনীয়া এটা পৰিৱেশ আৰু এখন বেলেগ খুটিলৈ আহি আছোঁ। এইবোৰ খুটি চাওক এইবোৰ খুটি চাওক ইয়াৰ খুটিত মানুহো আছে। বন্ধু বান্ধৱীসকল চাপৰিটো গম পাই গোটেই মুকলি মানে এটা মুকলি পৰিৱেশ। এতিয়া মানে ওচৰতে এখন খুটি দেখিলোঁ সেই খুটিখনতে সোমালোঁ। ইয়াত মানে কোনো মানুহো নাই এতিয়া ভাবিলোঁ অকণমান তাতে ৰেষ্ট লওঁগৈ। এয়া আহি অকণমান ইয়াতে ৰ'ব বিচাৰিছোঁ। তাৰপাছত দেখিলোঁ এই খুটিখনৰ এটা ধুনীয়া মানে পৰিৱেশ মানে তেওঁলোকেও খেতি বাতি কৰি থৈছে গম পায় আৰু সকলোৱে ইয়াত থকা খেতি বাতি কৰে। চাই থাকিব এই চাপৰিটোৰ পৰিৱেশ আৰু এই খুটিখনৰ পৰা ধৰি লৈ আৰু যিমান পাৰোঁ দেখাম মই। এতিয়া অলপ আৰাম লওঁ মানে বহুত গৰম উঠি গৈছে আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব। এইবোৰ চাওক কিমান খেতি কৰিবলৈ জেগা থৈ দিছে। ইয়াৰ কিছুমান কৰিছেও খেতি বহু দূৰ দূৰণিলৈকে জেগা আছে দেখিছেনে মানে এইবোৰ খেতি কৰিব এতিয়া মানে কিছুমান চাগে কৰিব হোৱা নাই সেইটো কাৰণে কৰা নাই চাগে ময়ো মানে নাজানো। যিবোৰ মানে দেখাবলগীয়া আছে সেইবোৰ দেখাই দিছোঁ আৰু সি তাৰ পাছতে এখন খুটি আছে চাওক। যাব ওলাইছোঁ মোৰ আগত খুৰা গৈ আছে। খুৰাই চাওক হাতত পূৰা একদম নেমু লৈ আহিছে। কি নেপায় এই চাপৰিটোত চাওক নিজে ছিঙি দুবেগ নেমু লৈ আহিছে। কি ধুনীয়া এটা ৰাস্তা চাওক। ঘৰত যাম আৰু এতিয়া। এয়া চাওক আমি দেখাইছোঁ চাপৰি এটাৰ দৃশ্য। এই চাপৰিটোত মানে ধৰি লওক পুহমহীয়া মাঘমহীয়া
তেনেকুৱা কালত মানে আমাৰ যাক কোৱা হয় অসমৰ সম্পদ এই শিঙীয়া গড় আৰু হাতী বাঘ মানে সকলো ইয়াত বিচৰণ কৰে মুক্তভাৱে আৰু এটা ভালো লাগে আৰু তেওঁলোকে বিস্তৰ ক্ষতি সাধনো কৰে চাপৰিটোত মানে আমাৰ গাঁৱলৈকে যায় তেওঁলোক মানে জীৱ জন্তুবোৰ মানে চাপৰিটোত অলপ বেছি থাকে আৰু কেইদিনমানৰ আগতে ইয়াত গড়ো আহিছিল আজি প্ৰায় 2 মাহমানৰ আগত চাওক কিমান এটা ঘৰ নৰণ্য ন অৰণ্যৰ দৰেই চাওক চাপৰি হ'লেও কিমান এটা সুন্দৰ পৰিৱেশ বন্ধু বান্ধৱীসকল সম্পূৰ্ণকৈ মই গোটেই চাপৰিটো দেখাব নোৱাৰিলোঁ কাৰণ এটা বৃহত্তৰ চাপৰি হয় আৰু বৰ্তাৰ মুখেৰে চাপৰিটোৰ বিষয়ে আপোনালোকে অলৰেডি গম পালেই আৰু এতিয়া মই ঘৰত যাব ওলাইছোঁ আৰু মানে গৰমটো বেছি পৰিছে যদি আৰু দেখাবলগীয়া থাকে তেতিয়া মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখাম আজি ভিডিঅ'টো ইমানেই আছিলে যদি আপোনালোকে চাই ভাল পালে মানে বহুত কষ্ট কৰি বনাইছোঁ যদি ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু এতিয়ালৈ যদি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাইডত থকা ঘণ্টাটো দবাই ল'ব কিয়নো মোৰ ভিডিঅ'সমূহ তেতিয়া আপোনালোকে আগতীয়াকৈ পাই থাকিব আৰু আজিলৈ বাই বাই সকলো সুখত থাকিবা ভালে থাকিবা